এইযোৰ বিৰাট ধুনীয়া কেঁচা পাট কটনৰ যোৰা হয়, বিৰাট বেছি মৰম লগা ডিজাইন হয়, খুব ধুনীয়া। চাওক এনেকৈ সৰু সৰু বুটা থাকিব মাজত, আৰু বেছি আঁচলখিনিও হেভিকৈ গছ বুটা ডিজাইন থাকিব। হ'ব ব্লাউজ পিচ, আৰু লগতে আছে মেখেলাখনো চাওক ইমান ধুনীয়া, গছ বুটা ডিজাইনটো ইমান ধুনীয়া, কালাৰ কম্বিনেশ্যনো বিৰাট ধুনীয়া। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। অনলি এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব 3300। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3300ত। সাংঘাতিক ধুনীয়া এযোৰ কাপোৰ হয়, বিৰাট বেছি ধুনীয়া। এনেকুৱা আঁচলখিনি থাকিব, আঁচলখিনি এনেকুৱা থাকিব, বৰ ধুনীয়া লাগিছে কাপোৰযোৰ। মোৰ বিৰাট পচন্দৰ কাপোৰ এইযোৰৰ ভিতৰতে হয়। যদি আপোনালোকে এই কাপোৰযোৰ আপোনালোকৰ পচন্দৰ ভিতৰত ভাবে, তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব। প্ৰাইচ হ'ব অনলি 3300। এই কাপোৰযোৰৰ প্ৰাইচ অৰিজিনেল প্ৰাইচ হয় 4900, আৰু এতিয়া অফাৰ প্ৰাইচত এই কাপোৰযোৰ আপোনালোকৰ কাৰণে আমি লৈ আহিছোঁ অনলি 3300ত। কমপ্লিট ৰেডি কৰা থাকিব। এইযোৰ কটন চিল্কৰ কাপোৰ হয়, খুব ধুনীয়া, একদম বডি হাগিং হ'ব, ছফ্ট হ'ব কাপোৰযোৰ। চাইড পাৰি এনেকৈ থাকিব, আৰু গোটেইখিনি তেনেকৈ বুটা থাকিব। একেবাৰে চব গৰমৰ কাৰণেও গৰম নালাগে কাপোৰযোৰ, একদম ঠাণ্ডা কাপোৰ হয়, বডি হাগিং হ'ব কাপোৰযোৰ। যদি আপোনালোকে এই কাপোৰযোৰ ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা এই কাপোৰযোৰ অনলি 1000ত এই কাপোৰযোৰ ল'ব পাৰিব। কমপ্লিট হেণ্ডমেড যোৰা হয়, কমপ্লিট হেণ্ডমেড যোৰা হয়। যদি ভাল লাগিছে আপোনালোকে 1000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। কটন চিল্কত আছে কাপোৰযোৰ, খুব ধুনীয়া কাপোৰ, একেবাৰে ছফ্ট হয়, হাতৰ মুঠিত আহিব পৰা একদম ধুনীয়া কাপোৰ হয়। আৰু কালাৰো খুব ধুনীয়া, স্কাই ব্লু কালাৰ হয়, খুব ধুনীয়া। আগৰ ডিজাইনটো পুৰণা ডিজাইন হয়, কিন্তু খুব মৰম লগা হয়, বেডশ্বীট ডিজাইন হয়। এইযোৰ আগৰ পলিপাটৰ কাপোৰ হয়, পলিপাটৰ ডিজাইন খুব চলিছিল নহয় আগত, পলিপাট। এইটো হেভি ডিজাইন হয়। কাপোৰযোৰ একেবাৰে কম দামত লৈ আহিছোঁ। যদি ভাল লাগিছে আপোনালোকে এই কাপোৰযোৰ গ'ল্ডেন জাৰিৰ কাপ কৰা আছে, হেভি ধুনীয়া কাপোৰযোৰ, পিন্ধিলে খুবেই ধুনীয়া লাগিব কাপোৰযোৰ। যদি আপোনালোকে ভাল লাগিছে, তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট এটা ল'ব আৰু আমাক পঠাব দিয়া নম্বৰত। প্ৰাইচটো হ'ব অনলি 1000ত, অফাৰ প্ৰাইচত লৈ আহিছোঁ অনলি 1000ত। এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। ধুনীয়া এযোৰ কাপোৰ হয়, এইযোৰ চাওক বিৰাট ধুনীয়া এযোৰ হেণ্ডমেড যোৰা হয়, চেমি পাটত বনোৱা হৈছে, হোৱাইট কালাৰ আৰু ব্লেক হেণ্ডমেড, খুব ধুনীয়া এযোৰ যোৰা হয়। কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে, তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব। প্ৰাইচ হ'ব অনলি 1000। ৰেডি টু ৱেৰ, কমপ্লিট ৰেডি টু ৱেৰ থাকিব। প্ৰাইচ হ'ব অনলি 1000। খুব মৰম লগা এযোৰ যোৰা হয়, চাওক অনলি প্ৰাইচ হ'ব 1000। ফটো আছে দি দিব। এযোৰ মুগা কালাৰত মিক্স পাটৰ যোৰা হয়, সৰু সৰু বুটা আছে মাজত, এনেকুৱা ধুনীয়া এযোৰ যোৰা হয়। যদি কাপোৰযোৰ আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে একেবাৰে কমত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। অনলি 900ত কমপ্লিট ৰেডি টু ৱেৰ এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। ব্লাউজটো খুব ধুনীয়া, অল অভাৰ এনেকুৱা আহি আছে, ৱৰ্ক কৰা আছে। এখন হ'ব মেখেলা। যদি ভাল লাগিছে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ আমাক পঠাব। প্ৰাইচ হ'ব অনলি 900। প্ৰাইচ হ'ব অনলি 900। এইযোৰ বিৰাট মৰম লগা ন, কেনেকুৱা ধুনীয়া এইকেইযোৰ। ইয়াৰ ডিজাইনত বহুত কেইযোৰ আনিছিলোঁ, চেল হ'ল। বহুত ধুনীয়া কাপোৰ কেইযোৰ আছিল, কালাৰো বিৰাট ধুনীয়া ধুনীয়া। ইয়াৰ কেইবাটাও কালাৰ আছে, কিন্তু বৰ্তমানো আছে ইয়াতে। আজি দেখাই আছোঁ সেইদিনাখন স্কাই ব্লু দেখুৱালোঁ, এইটো আছে নেভি ব্লু কালাৰ, আৰু ৰেড কালাৰো এভেইলেবল আছে, স্কাই ব্লু কালাৰ আছে। যদি ভাল লাগিছে এই কাপোৰযোৰ আমাৰ পৰা অনলি 1000ত ল'ব পাৰিব। কমপ্লিট ৰেডি টু ৱেৰ চেমি পাটৰ যোৰা হয়, খুব ধুনীয়া এযোৰ যোৰা হয়। অলপ থিয় হৈ পেলাই গাত লগাই দিয়ে দেচোন, গোটেইযোৰতে আছে আৰু মেহেন্দি খোৱা নাই, এনেকৈ পিন্ধিলে এনেকৈ লাগিব, চব খুব ধুনীয়া এযোৰ যোৰা হয়। যদি ভাল লাগিছে আপোনালোকে 1000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। একেবাৰে ছফ্ট কোৱালিটি চেমি পাটৰ যোৰা হয়। এযোৰ চাওক, বিৰাট মৰম লগা এযোৰ যোৰা হয়। একেবাৰে অফাৰ মূল্যত এই কাপোৰযোৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। খুব ধুনীয়া এযোৰ যোৰা হয়। এই কাপোৰযোৰ কোৱালিটি চাব নে কাপোৰৰ
শ্বাইন চাব, চবফালে ভাল। কিন্তু আপোনালোকে আচৰিত যাব, প্ৰাইচটো একেবাৰে কম। মিক্স পাটৰ যোৰা হয়, প্ৰাইচ হ'ব অনলি শ্বকিং প্ৰাইচ 500, অনলি 500ত এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। আনষ্টিচ থাকিব, খুব ধুনীয়া এযোৰ যোৰা হয়। চাওক, মৰম লগা এযোৰ যোৰা হয়। যদি কাপোৰযোৰ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব। প্ৰাইচ হ'ব অনলি 500, অনলি 500ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। ভালকৈ দেখাই দি আছোঁ, কাপোৰযোৰ বহুত ধুনীয়া, আনবিলিভেবল প্ৰাইচ হয়। কাপোৰযোৰ বহুত বেছি ধুনীয়া, অনলি আপোনালোকে 500ত এই কাপোৰযোৰ ল'ব পাৰিব। চাওক, এৰী কটনৰ যোৰা হয়, খুব মৰম লগা এৰী কটনৰ যোৰা হয়। চাদৰখন গাত লগাই দেখাই দিয়া, বহুত ধুনীয়া কাপোৰযোৰ। যদি ভাল লাগিছে, অফাৰ প্ৰাইচত এই কাপোৰকেইযোৰ আনষ্টিচ আমাৰ পৰা আপোনালোকে অনলি 1000ত ল'ব পাৰিব। সোনকালে এটা স্ক্ৰীনশ্বট লৈ ল'ব। আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে এই কাপোৰযোৰ স্ক্ৰীনশ্বট আমালৈ পঠাই পেলাই বুকিং কৰিব পাৰে। প্ৰাইচ হ'ব অনলি 1000। খুব বেষ্ট কোৱালিটি হয়, ছামাৰৰ কাৰণে খুবেই ভাল। একেবাৰে লাইট ৱেইট, গৰমো নালাগে, খুব ধুনীয়া কাপোৰ হয়। যদি ভাল লাগিছে, এই মেখেলাৰ লগতে আছে। যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ 1000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। বিৰাট মৰম লগা এযোৰ এচি কটনৰ যোৰা হয়, মৰম লগা এযোৰ যোৰা হয়, একদম প্ৰিমিয়াম কোৱালিটিৰ এচি কটনৰ যোৰা হয়। ইমান ধুনীয়া কাপোৰযোৰ। এই কাপোৰযোৰ আপোনালোকৰ কাৰণে একেবাৰে কমত লৈ আহিছোঁ। অনলি 1000ত এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব, আনষ্টিচ থাকিব। চাওক, বিৰাট মৰম লগা এযোৰ, একদম ছামাৰ ফ্ৰেণ্ডলি যোৰা হয়। চাওক, খুব ধুনীয়া এযোৰ যোৰা হয়। যদি কাপোৰযোৰ আপোনালোকে পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে এই কাপোৰযোৰ এটা স্ক্ৰীনশ্বট ল'ব। এয়া ছাইড পাৰি হ'ব, আৰু অনলি 1000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। গৰমৰ উপহাৰ বুলি ক'ব পাৰিব, গৰমৰ কাৰণে একেবাৰে বেষ্ট। গৰমৰ উপহাৰ হয়, ইমান ধুনীয়া কাপোৰযোৰ হয়। যিকোনো প্লেচতে পিন্ধিব পাৰিব। চাওক, বিৰাট ধুনীয়া এযোৰ এৰী কটনৰ যোৰা হয়। এই কাপোৰযোৰ যদি আপোনালোকে যদি এই কাপোৰযোৰ আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ দিয়া নম্বৰত পঠাই বুকিং কৰিব পাৰে। প্ৰাইচ হ'ব অনলি 1000। বেষ্ট কোৱালিটি, একদম বেষ্ট কোৱালিটি এৰী কটনৰ যোৰা হয়, খুব ধুনীয়া, গৰমৰ কাৰণে পাৰফেক্ট। টিচাৰ্ছ, অফিচ গোয়িং লেডিজৰ কাৰণে খুব বঢ়িয়া কাপোৰ হয়। ছাইড পাৰিখিনি অলপ দেখাই দিয়া। লগতে আপোনালোকে দহিখিনিও কৰিব নালাগে, কাৰণ মোহাৰি পেলাই কৰি দিয়া আছে। আৰু যদি ভাল লাগিছে আপোনালোকে কাপোৰযোৰ এটা স্ক্ৰীনশ্বট ল'ব। পাৰিখিনি এনেকৈ থাকিব, গোটেইখিনি মেলি দেখুওৱা নাই আৰু এনেকৈ থাকিব ছাইড পাৰিখিনি। আপোনালোকে বুজি পাইছে। কাপোৰযোৰ পূৰা ৰেডি কৰাৰ পিছত পিন্ধিলে খুবেই ধুনীয়া লাগিব, কাৰণ কালাৰ কম্বিনেশ্যনখিনি খুবেই ধুনীয়া। গ্ৰীণ কালাৰত যেতিয়া ৰেড আৰু য়েল্ল' কালাৰ, অৰেঞ্জিছ য়েল্ল' কালাৰৰ বুটা দিয়া হৈছে, খুব ধুনীয়াকৈ উঠিছে, ফুটি উঠিছে। বিৰাট মৰম লগা এযোৰ যোৰা হয়। চাওক, বিৰাট ধুনীয়া এৰী কটনৰ যোৰা হয়। পিচ কালাৰত আছে, গ্ৰীণ আৰু য়েল্ল' কালাৰ বুটা আছে। ছেমে হ'ব। এই ছাইড পাৰিখিনি অলপ দেখাই দিয়ে, তেতিয়া এটা আইডিয়া হ'ব। এইখিনি হ'ব মেখেলা, এয়া হ'ল ছাইড পাৰি। খুব ধুনীয়া ছাইড পাৰি হয়। যদি ভাল লাগিছে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব, আৰু অনলি 1000ত এই কাপোৰকেইযোৰ আমাৰ পৰা ল'ব পাৰিব। এৰী কটনৰ যোৰা হয়, বেষ্ট কোৱালিটি এৰী কটনৰ যোৰা হয়। খুব পাতল যে তেনেকুৱাও নহয়, কাপোৰকেইযোৰ বেষ্ট কোৱালিটি হয়। পাতল কিছুমান আছে বহুত পাতল থাকে, কিন্তু পাতল নহয় ইমান, একদম পাৰফেক্ট হয়। ধুলেও বস্তু বেয়া নহয় কিন্তু কাপোৰ। এযোৰ হোৱাইট কালাৰৰ ছেমি পাটৰ যোৰা হয়, খুব মৰম লগা এটা ডিজাইন হয়। এনেকৈ থাকিব হোৱাইট কালাৰত। চাওক, কপাৰ জৰি কাম কৰা আছে, গোটেই অল অভাৰ ৰেড কালাৰ মিনা কৰা আছে। এয়া হ'ব ব্লাউজ পিচ, আৰু লগতে চাদৰ অল অভাৰ এনেকুৱা হেভি ডিজাইন কৰা থাকিব। চাদৰ একেবাৰে ছফ্ট মেটেৰিয়েল হয়, একে মুঠিতে আহা ছফ্ট ছেমি পাটৰ যোৰা হয়। যদি ভাল লাগিছে আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা অনলি 1000ত কমপ্লিট ৰেডি টু এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। চাওক, পিয়'ৰ পাটৰ নিচিনা লুকছ আহিছে কাপোৰকেইযোৰ, বিৰাট ধুনীয়া। যদি ভাল লাগিছে 1000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। আজিলৈ আমি এইখিনি দেখালোঁ। মডেলৰ পিছৰ কথা দেখাই দিম।
বিৰাট মৰম লগা এযোৰ যোৰা হয় ডিজাইন সেম আৰু সেইকাৰণে অকল চাদৰখনে দেখাইছোঁ একেই হ'ব এনেকুৱা হ'ব গ্ৰীণ কালাৰত আছে আৰু কাপোৰকেইযোৰ প্ৰাইচ ৱাইজ বহুত ভাল কাপোৰকেইযোৰ বিৰাট ধুনীয়া টচ পাটৰ কাপোৰ হয় একেবাৰে কম দামত লৈ আহিছোঁ অনলি 600ত এই কাপোৰকেইযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 600ত এই কাপোৰকেইযোৰ আমাৰ পৰা ল'ব পাৰিব আছে খুব ধুনীয়া চবৰে ফেভৰেট কালাৰ পাৰ্পল কালাৰ কেইযোৰ বিৰাটেই ধুনীয়া বহুতকেইটা কালাৰ আছে আৰু চব কালাৰ আটাইকেইটা কালাৰে বিৰাট ধুনীয়া এয়া হ'ব চাদৰ আৰু লগতে মেখেলাখন দেখাই দিয়া এয়া হ'ল মেখেলা এয়া হ'ব মেখেলা গোটেইখিনি সূতাৰ কাম আছে ইয়াত জৰিৰ কাম দিয়া নাই গোটেইখিনি সূতাৰ কাম হ'ব যদি ভাল লাগিছে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব পাৰে আৰু আমাক পঠাব প্ৰাইচ হ'ব অনলি 600 অনলি 600ত এই কাপোৰকেইযোৰ আমাৰ পৰা ল'ব পাৰিব কালাৰকেইযোৰ বিৰাটেই ধুনীয়া মই কোৱাৰ নিচিনা খুব ধুনীয়া কালাৰকেইযোৰ একেবাৰে কেক কাপোৰ প্ৰাইচ হিচাপে আপোনালোকে সোনকালে বুকিং কৰিব পাৰে বিৰাট মৰম লগা এযোৰ যোৰা গিফ্টৰ কাৰণে বেষ্ট কাপোৰযোৰৰ প্ৰাইচ হ'ব অনলি 600 এটা স্ক্ৰীনশ্বট ল'ব পাৰে বিৰাট মৰম লগা চাওক এইযোৰ যোৰা বিৰাট মৰম লগা কালাৰ কম্বিনেশ্যন হয় মুগা কালাৰত আছে মুগা কালাৰ বস্তুবিলাকে এনে এট্ৰেকশ্যনটো অলপ বেছি আহে বিৰাট মৰম লগা যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট ল'ব ইয়াৰ প্ৰাইচ হ'ব অনলি 600 মেখেলাখনো লগতে দেখাই দিয়া হ'ল মেখেলা বহুতখিনি ষ্টক আছে আপোনালোকে ল'ব পাৰিব হ'ব ব্লাউজ সোনকালে এটা স্ক্ৰীনশ্বট লৈ যাওক যদি আপোনালোকে পচন্দৰ ভিতৰত পৰে এইযোৰ গল্ডেন কালাৰত আছে অৰেঞ্জ কালাৰত আছে চাওক বিৰাট মৰম লগা গ্ৰীণ কালাৰত আৰু গল্ডেন কালাৰৰে মিনা কৰা আছে খুব ধুনীয়া এযোৰ যোৰা হয় যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি 600 একদম হায়েষ্ট লৱেষ্ট প্ৰাইচত দিছোঁ সবচে লৱেষ্ট প্ৰাইচত কাপোৰকেইযোৰ আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এযোৰ চি গ্ৰীণ কালাৰত আছে ৰাণী কালাৰ আৰু গল্ডেন কালাৰত সূতাৰ কাম কৰা আছে অল অভাৰ খুব ধুনীয়া কালাৰ কম্বিনেশ্যন হয় যদি ভাল লাগিছে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব মেখেলাখনো লগতে দেখাই দিয়া আৰু ব্লাউজ পিচ হ'ব এয়া ব্লাউজ পিচ এয়া মেখেলা এয়া ব্লাউজ পিচ যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি কাপোৰযোৰৰ প্ৰাইচ হ'ব 600 আনবিলিভেবল প্ৰাইচত লৈ আহিছোঁ যদি ভাল লাগিছে পটাপট এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব এই মেচিন মেডৰহে টচ আমাৰ টচৰ পাত্তা পাব নেকি মেচিন মেডত যি টি নাম দিছে আৰু মইতো সেনেকৈয়ে ক'ম টচ পাতৰ নিচিনা অলপ লাগিছে তো টচ পাত নাম দি দিছে মেচিন মেডৰে টচ পাতৰ মেটেৰিয়েল বুলি কয় কেঁচাখনৰ গহনাৰ লগত পিন্ধিলে ভাল লাগিব এইযোৰ কালাৰো বিৰাট মৰম লগা হয় পিকক ব্লু টাইপৰ স্কাই ব্লু হয় মৰম লগা হয় তাতে নেভি ব্লু কালাৰ আৰু গল্ডেন কালাৰ কাম কৰা আছে যদি ভাল লাগিছে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব পাৰে আৰু লগতে ব্লাউজ পিচ কালাৰত থাকি গ'ল নহয় দেখাবলৈ ৰেড কালাৰত পিন্ধা নাই কিন্তু পিন্ধিব লগা আছে মেৰুণ সেইযোৰ দেখাইছিলোঁ মুগাত মেৰুণ কালাৰ এইযোৰ হ'ল মুগাত ৰেড কালাৰ এনেকুৱা থাকিব ডিজাইনটো ছেমেই থাকিব ডিজাইনখিনি অকল কালাৰ কম্বিনেশ্যনৰ কাৰণেহে দেখাই দিছোঁ গোটেইখিনি যদি কাপোৰখিনি পিন্ধি পেলাই দেখাইছোঁ তো আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'খিনি দিম বাৰু
এয়া মেখেলা হ'ব আৰু লগতে আছে ব্লাউজ পিচ। এইটো ভাল লাগিছে। যদি ভাল লাগিছে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব। প্ৰাইচ হ'ব অনলি 600। এইযোৰ কিন্তু ল'লে আজি দেখুওৱা কাপোৰকেইযোৰ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। আৰু আমি যিখিনি আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' কৰি আছোঁ, গতিকে তাৰ কাৰণে আমাৰ এটা লাইকৰ দৰকাৰ আছে। আপোনালোকে প্লিজ লাইক কৰি যাব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট এটা কৰিব। ধুনীয়া ইমান কম দামত আপোনালোকে এই কাপোৰকেইযোৰ পাই আছে আৰু কোৱালিটি বহুত বেছি ভাল। আপোনালোকে এনেকৈ ভাবিব পাৰে হয়তো যে দাম কম কাৰণে কোৱালিটি চাগে বেয়া, নাই, কোৱালিটি বহুত বেছি ভাল হ'ব। আপোনালোকে দেখি যে কাপোৰকেইযোৰ পিন্ধা পিছত কিমান শ্বাইন আহিছে, কাপোৰযোৰ কিমান ধুনীয়া লাগিছে।